পোনপ্ৰথমে মই আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্ট হাইকমাণ্ড সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু জ্যেষ্ঠ আমাৰ নেতাসকল আৰু আমাৰ যিসকলে কৰ কমিটিত কাম কৰি আছিলে এখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পাৰ্টি হাইকমাণ্ড আৰু সকলো জ্যেষ্ঠ নেতাসকলে মোৰ ওপৰত আস্থা আৰু বিশ্বাস এটা ৰাখিছে যে BTC থকা 15টা সমষ্টিৰ লগতে 35 লক্ষ ভাৰতীয় নাগৰিকৰ 26টা জাতি জনগোষ্ঠীক সমমৰ্যাদা সম উন্নয়ন সম বিকাশ এইটো কেনেকৈ আমি অসমত গৈ পেলাই উপস্থাপন কৰিব পাৰোঁ সেই উদ্দেশ্যে 19 নং চিডলি সমষ্টিৰ পৰা মোক আজি সিলেকশ্যন কৰিলে মই বহুত ভাল লাগিছে আৰু বহুত ধন্যবাদ, বহুত এক্সাইটেড হৈছোঁ। কিমান প্ৰত্যাহ্বান হ'ব যেহেতু NDA লগত মিত্ৰতা নাই, বিজেপিৰ লগত মিত্ৰতা নাই? সেইটো আমি কোৱা কথা নহয়। আমাৰ NDAৰ নেডাৰ আমাৰ যি আমাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে নিজ মুখেৰে কৈছে যে BJP, AGP আৰু BPF তেওঁলোকে হ'ল NDAৰ মেম্বাৰ। অসমৰ আজি 126টা সমষ্টিত তেওঁলোকে খেলিবলৈ গৈ আছে। আমি NDAৰ পৰা যদিকে ওলাই আহিলোঁ, BTCৰ জনগণই আজি NDAত থকাৰ কাৰণে যোৱাবাৰ আমাক নক্সাত কৰিলে। এইবাৰ আমি NDAৰ পৰা ওলাই আহিছোঁ আৰু সমমৰ্যাদা সম উন্নয়ন সম বিকাশ আৰু অসমৰ 140টা জাতি জনগোষ্ঠীক আমি কেনেকৈ উপস্থাপন কৰিব পাৰোঁ, উন্নয়নৰ স্বাৰ্থত কেনেকৈ আমি আগুৱাই নিব পাৰোঁ, আমাৰ অসমৰ নিবনুৱা সমস্যা আৰু বানপানীৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰোঁ, সেইবোৰে আমাৰ মেইন ইছ্যু হ'ব। এটা কথা ক'ব লাগিব, যোৱা BTC নিৰ্বাচনত যিমান দূৰ ফলাফল হ'ব লাগিছিলে সেয়া কিন্তু ফলাফল হোৱা নাই। গতিকে এই বিধানসভা নিৰ্বাচনত কিমান চেলেঞ্জিং আহি পৰিব বুলি আপুনি ভাবিছে? চাওক, BTCটো আমি অতীত হিচাপে ল'লোঁ যোৱা ইলেকশ্যনটো, তথাপিও আমি অতীতৰ পৰা বহুত শিকিব লগা হয়, ইতিহাসৰ পৰা আমি শিকিব লাগে। আমি বহুত ধৰণৰ সমস্যা ফেচ কৰিছিলোঁ যোৱাবাৰ, কিন্তু এই সমস্যাটো এইবাৰ আমি ফেচ কৰিব লগা নহ'ব পাৰে, কিয়নো জনসাধাৰণে 5 বছৰ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি UPPL দলে চৰকাৰ গঠন কৰিলে, ইয়াত জনসাধাৰণে চাগে কিবা এটা আমাৰ দুখ দেখিছিলে। তাৰ কাৰণে 17 বছৰৰ হাগ্ৰামাৰ যি অপশাসন সেইটো পাহৰি গৈছিলে, কিন্তু হাগ্ৰামা চৰকাৰৰ অনাৰ পাছত 28টা চিট জিকোৱাৰ পাছতো হাগ্ৰামাই আজি শান্তি স্থাপন কৰিব নোৱাৰিলে। হিন্দু মুছলমান কনফ্লিক্ট তেওঁ জগালে আৰু বড়ো আৰু সান্তালীৰ মাজত কনফ্লিক্ট আকৌ 70 বছৰৰ নিচিনা আকৌ ষ্টাৰ্ট কৰিলে। এই 4 মাহত 6জনী আমাৰ BTRৰ ভনী, আমাৰ ছোৱালী, আমাৰ নাতিক আমি হেৰুৱাব লগা হ'ল। হত্যাকাৰীসকলে মানে নিষ্ঠুৰ মনোভাৱৰ মানুহবিলাকে ৰেপ কৰিয়ে হওক বা মলেষ্টেড কৰিয়ে হওক তেওঁলোকক হত্যা কৰিলে। এইবোৰ ষ্টাৰ্টিঙতে যদি এনেকৈ হয়, যি মূলাবাৰে দুপাততে চিন হোৱা নিচিনাকৈ হাগ্ৰামাৰ অপশাসনটো আকৌ ষ্টাৰ্ট হৈছে, যাৰ ফলত BTCৰ 35 লক্ষ জনসাধাৰণে 26টা জাতি জনগোষ্ঠীয়ে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলে BTCৰ লগতে অসমতো শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব সেইটো বিশ্বাস কৰি 15টাতে জিকাই দিবৰ কাৰণে আজি প্ৰস্তুত হৈ আছে। কেতিয়া মৰণাৰ পত্ৰ কেতিয়া দাখিল কৰিব? চাগে যদি ঈশ্বৰে ভালে ৰাখে মই অহাকালি ছাবমিট কৰিম। যিহেতু জনসাধাৰণৰ ওচৰলৈ যাব লাগিব, মেইন ইছ্যু কি হ'ব আপোনাৰ? মই বিশেষকৈ সমষ্টিৰ কথা ক'বলৈ গৈ আছোঁ। সমষ্টিত আমাৰ ৰাস্তাৰ সমস্যাটো বহুত, তাৰ লগতে আমাৰ নিবনুৱা সমস্যা, তাৰ লগতে আমাৰ শান্তি প্ৰতিষ্ঠা কৰা আৰু এই BTCৰ অঞ্চলৰ অসমৰ যিমানখিনি জিলা আছে তাৰে ভিতৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত শিক্ষাৰ মানদণ্ডটো একেবাৰে টপ লেভেললৈকে গৈছিল। কিন্তু আপোনালোকে দেখি আছে আজি আকৌ হাগ্ৰামাৰ দিনত যিটো মেলা, মদ ভাং চিগাৰেট জুৱা, সেইবোৰ মানে মেলাৰ দ্বাৰাই আমাৰ যি সমাজ নীতি সেইটো বিশৃংখলাৰ পথলৈ ঠেলি দিলে। এইফালৰ পৰা আমাৰ শিক্ষাৰ মানদণ্ড যে আৰু তলত যাব সেইটো চিয়ৰ। সেইবোৰ কেনেকৈ আমি বিলুপ্ত কৰিব পাৰোঁ সেইটোৱে মোৰ উদ্দেশ্য হ'ব।